ৰাজ্যৰ প্ৰত্যেকগৰাকী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ বাতিল হ'ব নেকি 2023 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা নে অনলাইনত পাতিব 2023 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা পুনৰ আহিছে কোভিডক লৈ ৰাজ্য চৰকাৰে পুনৰ কেইবাটাও নতুন SOP আমাৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ পুনৰ কোভিড বিধি মানি চলিব লাগিব ৰাজ্যবাসীয়ে কেইবাৰো বাতিল হ'ব লগা হৈছিল কোভিডৰ বাবে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা এবাৰ কি হ'ব ছাত্ৰ ছাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে কেন্দ্ৰৰ পৰা দিছে কেইবাটাও নতুন নিয়ম কোভিডক লৈ ৰাজহুৱা স্থানত পিন্ধিব লাগিব এতিয়াৰ পৰা মাস্ক আৰু ব্যৱহাৰ কৰিব লাগিব হেণ্ড চেনিটাইজাৰ আৰু মানি চলিব লাগিব সামাজিক দূৰত্ব ৰাজ্যসমূহক নিয়ম মানিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এতিয়াৰ পৰা কৰিব লাগিব RT-PCR আৰু 2% যাত্ৰীৰ আজিৰে পৰা কোভিড টেষ্ট বাধ্যতামূলক কৰিছে চৰকাৰে এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ কৈছে কোভিড আতংক মাস্ক বাধ্যতামূলক কৰিছে এইখন ৰাজ্যত আৰু কোন ৰাজ্যই লৈছে বিশেষ পদক্ষেপ জানিবলৈ বিশেষ এই ভিডিঅ'টো চাব নতুন চীনৰ লগতে বিশ্বৰ আন এক প্ৰান্তত কৰোনাই পুনৰ এবাৰ সংখ্যাৰ ৰূপ ধাৰণ কৰাৰ লগে লগে সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ কোভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় মোদীয়ে অধিক জনসমাগম খোৱা ঠাইত মাস্ক পৰিধান কৰা পৰীক্ষা বৃদ্ধি কৰা আৰু জিনোমিক সিকুৱেন্সি বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে লগতে এই দুৰ্বল আৰু বৃদ্ধ লোকসকলৰ বাবে কৰোনা ভেকচিনৰ সতৰ্কতামূলক ড'জ গ্ৰহণ কৰিবলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ আৰু ইফালে নিজ ৰাজ্যত কৰোনাৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰসমূহে সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কৰ্ণাটকত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে অসমতো হয়তো 2 দিনৰ ভিতৰতে মাস্ক বাধ্যতামূলক হ'ব ইয়াৰ উপৰিও ফ্ল'ৰ লক্ষণ দেখা পোৱাৰ লগে লগে কোভিড টেষ্ট কৰাব লাগিব এতিয়াৰ পৰা চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বন্ধ ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে বহিৰাজ্যত পৰা অৱতৰণ কৰা যাত্ৰীসকলে কোভিড টেষ্ট কৰাটো হ'ব আৰু চিকিৎসাসমূহত অক্সিজেন চিলিণ্ডাৰ প্লেণ্ট আৰু জেনেৰেটৰ সাজু ৰাখিবলৈ কোৱা হৈছে